নমস্কাৰ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বনালোঁ মাছৰ এখন বৰ ধুনীয়া টেঙা আঞ্জা কচু আৰু মচুৰ দালিৰে, যিটো আমি কচু থুৰ বুলি কওঁ। সেয়া মচুৰ দালিৰ সৈতে এখন টেঙা আঞ্জা বনালোঁ। গৰমত খাবলৈ খুবেই ধুনীয়া, খুব ভাল লাগে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। ব'লকচোন চাওঁ। ইয়াৰ বাবে মই মচুৰ দালি অলপ এনেকৈ তিয়াই থৈ দিছোঁ। আধা ঘণ্টামান মচুৰ দালিখিনি তিয়াই থ'ব লাগিব। গতিকে আগতে তিয়াই ল'লোঁ, এতিয়া বাকী প্ৰচেছলৈ যাম। এয়া কচু লৈছোঁ, ইমানখিনি কচু থুৰ লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ ধুই পাতবোৰ চাফা কৰি লৈছোঁ। আৰু এতিয়া এইখিনি চাফা কৰি ল'ব লাগিব মই। এয়া এনেকৈ মই আঁহবোৰ এৰুৱাই ল'ম। আঁহবোৰ এৰুৱাই ল'লে ইয়াৰ বিজল ভাৱটো নাথাকে আচলতে, আৰু তেতিয়া ধুনীয়াকৈ সিজি যায়। আৰু যিটো ডিঙিত অকণ ধৰে, এইটো আঁহটো ভালকৈ এৰুৱাই ল'লে নধৰে। গতিকে এনেকৈ মই এৰুৱাই লৈছোঁ। এয়া মোৰ এৰাই লোৱা হৈ গ'ল গোটেইখিনি। মই ধুনীয়াকৈ থুৰবোৰ এতিয়া ধুই কৰি আকৌ এবাৰ ধুই ল'লোঁ ধুনীয়াকৈ। এতিয়া এইখিনি মই কাটিম, সৰু সৰুকৈ কাটি ল'ম, তেতিয়া মোৰ সিজাবলৈ ভাল হ'ব। অৱশ্যে নকটাকৈও কিছুমানে দি দিয়ে, কোনো কথা নাই, কিন্তু মই এনেকৈ কাটি ল'ম আৰু তেতিয়া মোৰ সিজাবলৈ ভাল হ'ব। এয়া মোৰ কটা প্ৰায় হৈ গৈছে, হৈ গ'ল কটা। আৰু এতিয়া মই এটা প্ৰেছাৰ কুকাৰ ল'ম আৰু প্ৰেছাৰ কুকাৰৰ ভিতৰত গোটেইখিনি ভৰাই দিম। কচুখিনি ইয়াত ভৰাই দিব। আগতে অকণমান সিজাই ল'লে তৰকাৰীখন খুবেই ধুনীয়া হয়। আৰু এতিয়া দিলোঁ ইয়াত মচুৰ দালিকেইটা, যিকেইটা মই তিয়াই থৈছিলোঁ। তিয়াই থোৱা মচুৰ দালিখিনি মই ধুনীয়াকৈ ধুই কৰি ইয়াত দি দিছোঁ। তিয়াই থ'লে ধুনীয়াকৈ সিজে বাবে আগতেই তিয়াই থৈছোঁ। এতিয়া ইয়াত জোখমতে আপোনালোকে পানী দি দিব। পানীটো আপোনালোকে নিজৰ জোখমতে দিব। আৰু ইয়াত দিছোঁ নিমখ, আৰু ইয়াত এটা আলু মই কাটি পেলাই দি দিছোঁ। এতিয়া এইটো দুটা হুইচেল অহালৈ ৰাখি দিম। এয়া দুটা হুইচেল অহাৰ পাছত চাওক, কচুখিনি দালিখিনি গোটেই ধুনীয়াকৈ সিজি গৈছে। এয়া চাওক, ৰংটো দেখিব খুব ধুনীয়া হৈছে। এয়া মোৰ সিজা হৈ গ'ল। এতিয়া বাকীখিনি কৰিম। এখন কেৰাহী ল'লোঁ আৰু কেৰাহীত অকণমান তেল দিছোঁ। তেল বেছিকৈ দিয়াৰ প্ৰয়োজনেই নাই। তেলখন গৰম হৈ গ'ল। ইয়াত এতিয়া মই কেইটামান গোটা জিৰা দিছোঁ। জিৰাকেইটা ফুটিবলৈ ধৰিছে। জিৰা দিলে খাই ভাল লাগে। এতিয়া পিঁয়াজ দি দিছোঁ এটা কাটি। পিঁয়াজটো ধুনীয়াকৈ ভাজি লওঁ অকণমান। ইয়াত কেঁচা জলকীয়া দুটা দি দিছোঁ। যিহেতু মই জ্বলা তৰকাৰী নবনাওঁ, গতিকে দুটা জলকীয়াই দি দিছোঁ। বেছি জ্বলা নকৰোঁ, অকণ জ্বলা ভাৱটো থাকিব। টেঙা জ্বলা তৰকাৰী খাই খুব ভাল লাগিব। ইয়াত হালধি দিব জোখমতে। এতিয়া অকণমান ভাজি মই কচু সিজাই থোৱাখিনি ইয়াত ঢালি দিম। এইখিনি গোটেইখিনি ঢালি দিলোঁ, অকণমান লৰাই দিছোঁ। এতিয়া অলপ ভালকৈ উতল অহালৈ ইয়াক মই ৰাখি দিম। এয়া এতিয়া ধুনীয়াকৈ উতল আহিছে। এয়া চাওক, ধুনীয়াকৈ উতলি গৈছে। এইখিনি ৰংটোও ধুনীয়া হৈছে খুব। এতিয়া অলপ আলু ভাঙি দিছোঁ মই অকণ। আপোনালোকে যদি ইচ্ছা নকৰে সেইখিনি দিলেও কথা নাই। মই অকণ আলু ভাঙি দিছোঁ। গৰমত এইখন তৰকাৰী খাই খুবেই ভাল লাগে, নহয় জানো? আপোনালোকে সকলোৱে জানেই। আৰু ই স্বাস্থ্যৰ কাৰণে বহুত উপকাৰীও হয়। আমাৰ এইখন গাঁৱলীয়া মানুহৰ থলুৱা আঞ্জা হয় আচলতে। আমি প্ৰায় খোৱাই হয়, চ' ভালো লাগে খাই। এতিয়া মই ইয়াত অলপমান নেমু ৰস দিলোঁ। এটা নেমু চেপি দি দিছোঁ অৱশ্যে। 3 চামুচমান হ'ব চাগে, 3-4 চামুচমান। অকণ টেঙা হ'ব, তো খাই ভাল লাগিব। আকৌ এবাৰ মই এতিয়া উতল আহিবলৈ ৰাখি দিছোঁ। এতিয়া খুব ধুনীয়াকৈ উতলিছে তৰকাৰীখন। ৰংটোও ধুনীয়া লাগিছে চাওক। এতিয়া ইয়াত মই ভাজি থোৱা মাছখিনি দি দিম।
মাছ ভজাটো মই ফাৰ্ষ্টতে নেদেখালোঁ আৰু মাছটো ভজা কি দেখুৱাম সকলোৱেতো জানেই নহয় জানো এতিয়া মই ভাজি ৰখা মাছৰ টুকুৰাকেইটা ইয়াত দি দিছোঁ মাছ দিয়া তৰকাৰী তাতে কচুৰ তৰকাৰী খুব ভাল লাগে নহয় জানো এতিয়া অকণমান উতলিলে আমাৰ মাছৰ আঞ্জা ৰেডি হৈ যাব এয়া চাওক 15 মিনিটমান মই অকণ উতলিব দিলোঁ উতলাৰ পাছত এয়া আমাৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল আপোনালোকে এনেকৈ বনাই খাব আঞ্জাখন দেখি কাৰ বাৰু জিভাৰ পানী পৰিছে মোক জনাব খুব ধুনীয়া লাগিছে মোৰতো পুৰা ভাল লাগিছে খাওঁ লাগিছে আপোনালোকৰ পৰা কেনেকুৱা লাগিছে গতিকে আপোনালোকে এনেকৈ বনাই চাব কেনেকুৱা হয় মোক জনাব আৰু যদি আগতে খাইছেতো জানেই তথাপিও বনাই চাব মই বনোৱাৰ নিচিনাকৈ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক এটা কৰিব কমেণ্ট কৰি জনাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া মই আপোনালোকক অকণমান চাৰ্ভ কৰি দেখাই দিছোঁ এয়া চাওক তৰকাৰীখনৰ কালাৰটোৱে খুব ধুনীয়া হৈছে নহয় জানো জিভাৰ পানী মূৰেই পৰি গৈছে গতিকে চেনেলটো আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ বাবে ভিজিট কৰিছে তেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকনটো ক্লিক কৰিব আপোনালোকৰ উৎসাহ পাই থাকিলেহে আমি আগুৱাই যাবলৈ সাহস পাওঁ গতিকে আৰু ভিডিঅ'বোৰ চাই থাকিব ধুনীয়া কমেণ্ট দি থাকিব বাই বাই থেংক ইউ